জনাই আছো আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম, 2 টকাকৈ বৃদ্ধি পালে গাখীৰৰ দাম। এইবাৰ মাদাৰ ডেইৰীয়ে বৃদ্ধি কৰিলে গাখীৰৰ দাম, প্ৰতি লিটাৰত বৃদ্ধি পালে 2 টকাকৈ দাম। পুনৰ চৰকাৰে মাৰিলে মাধমাৰ জনসাধাৰণৰ ওপৰত। নিৰ্বাচনৰ পূৰ্বে পুনৰ 2 টকাকৈ বৃদ্ধি পালে গাখীৰৰ দাম, মাদাৰ ডেইৰীয়ে বৃদ্ধি কৰিলে গাখীৰৰ দাম। এবাৰ জনাইছো আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ খবৰ। শিক্ষাৰ্থীসকলৰ বাবে এক ভাল খবৰ। এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ে 48 নম্বৰ স্থান লাভ কৰিছে। ইউনিভাৰ্চিটিৰ ৰেংকিঙত এবাৰ অন্তৰ্ভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। টাইমছ হায়াৰ এডুকেশ্যন ৱৰ্ল্ড ইউনিভাৰ্চিটিৰ ৰেংকিঙত এবাৰ নাম অন্তৰ্ভুক্ত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। 48 নম্বৰ স্থানত লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান। এবাৰ লৈছো আন এক খবৰ। AIUDFৰ বিধায়ক আমিনুল ইছলামক এবাৰ জেললৈ প্ৰেৰণ, কিয়নো দেশ বিৰোধী মন্তব্য কৰিছিল AIUDFৰ বিধায়ক আমিনুল ইছলামে। পেহেলগামত সংঘটিত হোৱা ঘটনাৰ পিছতেই পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰিছিল AIUDFৰ বিধায়ক আমিনুল ইছলামে। তাৰ পিছতে তেখেতক আটক কৰা হৈছিল, গ্ৰেপ্তাৰ কৰা হৈছিল দেশ বিৰোধী মন্তব্য কৰাৰ বাবে আমিনুল ইছলামক। তাৰ পিছতে নগাঁও আদালতে জেললৈ প্ৰেৰণ কৰিছে বিধায়ক আমিনুল ইছলামক। এবাৰ জনাইছো অনেক খবৰ। পেহেলগামৰ ঘটনাৰ পিছতে দেশ বিৰোধী মন্তব্য কৰা সকলক অৰ্থাৎ পাকিস্তানক সমৰ্থন কৰি যিসকলে ভাৰতৰ লোকে যিকোনো মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে, যিকোনো মন্তব্য আগবঢ়াইছে, সেইসকলক অসম চৰকাৰৰ গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেইসকলক, আৰু সেই দেশ বিৰোধী মন্তব্য কৰা ব্যক্তিসকল বৰ্তমানলৈকে 35 জনলৈ বৃদ্ধি পালে। অসম আৰক্ষীয়ে 35 জনক দেশ বিৰোধী মন্তব্য কৰা গ্ৰেপ্তাৰ কৰিছে। এবাৰ জনাইছো অনেক খবৰ। আপুনি ATM ব্যৱহাৰ কৰে নেকি? যদি আপুনি ATM ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি 1 মে'ৰ পৰা দিব লাগিব ATMৰ এক্সট্ৰা চাৰ্জ। ATMৰ পৰা আপুনি যদি ধন উলিয়ায় তেতিয়াহ'লে দিব লাগিব অধিক চাৰ্জ। এই নিয়ম প্ৰযোজ্য হ'ব 1 মে'ৰ পৰা। 1 মে'ৰ পৰা বৃদ্ধি পাব এই চাৰ্জ। আপুনি দিব লাগিব কেইবা শতাংশ চাৰ্জ, অৰ্থাৎ আপুনি 2 পৰা 3% দিব লগা হ'ব পাৰে চাৰ্জ। যদিহে আপুনি ATMৰ পৰা ধন উলিয়ায় তেন্তেহ'লে